ভিউৱাৰ্ছ ভেৰি গুড মৰ্ণিং। আপোনালোকে চাগে মোক দেখা পাইছে মাতটো বহুত ভাঙি আছে। একচুৱেলি অহাকালিৰ পৰা মোৰ চৰ্দি লাগি আছে আৰু মাতটো পূৰাকৈ ভাঙিছে। আপুনি দেখা পাইছে গামোচাৰে মই মেৰিয়াই ৰাখিছোঁ মোৰ ডিঙিখন। মাতটো মানে কি একদম ভাঙি পৰিছে, মাতটো চেঞ্জ হৈ গৈছে। মোৰ অৰিজিনেল যিটো মাত সেইটো মাত অহা নাই বৰ্তমান, কিন্তু এইটো মাত মই 1 ঘণ্টাৰ ভিতৰত আঁতৰাব পাৰিম। তেনেকুৱা হয় একচুৱেলি, জ্বৰ হ'লে চৰ্দি হ'লে মাতটো ভাঙি যায় আৰু যেতিয়া কাহ যদি হয় সেইটো প্ৰব্লেম ছল্ভ হৈ যায়। আজি মই ভাবিছোঁ কি পদ্ধতিত কি কৰিলে এই ডিঙিৰ মাতটো মই পুনৰ আগৰ অৱস্থালৈ আনিব পাৰোঁ, তাকেই চেষ্টা কৰিম। কিন্তু তাৰ বাবে কি কৰিব লাগে আপোনালোকক মই সেইখিনি বস্তু দেখাই আছোঁ। আপোনালোকে মোৰ লগত থাকক, ঠিক আছে। মই প্ৰথমতে যাব লাগিব, থাককচোন মোৰ লগত, মই গৈ আছোঁ। তো বিয়াৰ্ছ আপোনালোকে চাগে মোক দেখাই আছে, মই কৰাই আছোঁ। এইটো সম্পূৰ্ণ ঘৰুৱা পদ্ধতি মাতটো এৰাবৰ কাৰণে। কাহ হ'লে, মাত ভাঙি গ'লে, তেনেকুৱা কিবা হ'লে কোনোবাই চাগে কি হয় জানে, বহুত কথা কয়, সেইটো কাৰণে নহয়। সেইটো কাৰণে হ'লেও যদি হয় তথাপিও হ'ব। এইটো বহুত মাত্ৰাৰ ফলত কি হয়, জোৰেৰে মাত্ৰাৰ ফলত চিঞৰাৰ ফলত ডিঙিৰ মাত ভাঙি যায়, সেইটোৰ কাৰণেও হয়। বিশেষকৈ মই একচুৱেলি ব্যৱহাৰ কৰোঁ এইকাৰণে, মোৰ যেতিয়া চৰ্দি হয় বা জ্বৰ হয় তেতিয়া মাতটো যদি ভাঙি যায় বা কাহ হয় তেতিয়া মই এইখিনি পদ্ধতি মই ইউজ কৰোঁ। আজি চাওক, মই এইটো আঁতৰাবৰ কাৰণে কি কৰিব লাগিব, একদম সম্পূৰ্ণ ঘৰুৱা পদ্ধতিত মই আপোনালোকক দেখাই আছোঁ। মই প্ৰথমতে আহিছোঁ মোৰ এইটো নিজৰে বাঁহৰ চোবা। এইটো আপোনালোকে কি কৰিব, একদম অলপ কি কৰিব, পৰিষ্কাৰ বাঁহৰ চিকনিডালৰ বা বাঁহৰ আগৰ যিকোনো 3টা পাত ল'লে হ'ল। পূৰা আগৰ 3টা পাত ল'ব লাগিব। মই বিচাৰি পোৱা নাই, মই দেখাই আছোঁ আপোনালোকক কি কৰিব লাগে একচুৱেলি, ঠিক আছে। 1 মিনিট বিচাৰি পাইছোঁ। এইটো সম্পূৰ্ণ ঘৰুৱা পদ্ধতি, বহুত ভাল মেডিচিন। 1 ঘণ্টাৰ ভিতৰত মাতটো ভাল হৈ যাব। মই আজি আপোনালোকক সেইখিনি ভিডিঅ' বনাই দেখাম। একচুৱেলি বাঁহৰ পাতবোৰ সৰি পৰিছে, গতিকে মই অলপ ভাল পাতবোৰ ল'বলৈ চেষ্টা কৰিছোঁ। বিচাৰি পোৱা নাই। 1 ছেকেণ্ড পাইছোঁ। এটি হয় বাঁহৰ 3টা আগৰ পাত। তো মই ল'লোঁ বাঁহৰ 3টা আগৰ পাত লোৱা হ'ল। এতিয়া মই কি কৰিম, আপোনালোকে মোৰ লগত থাকক, মই আপোনালোকক দেখাই আছোঁ। বাঁহৰ পাতেৰে কি কৰিব লাগিব, অলৰেডি মায়ে চব ৰেডি কৰিছে মই কোৱা মতে। একচুৱেলি ইয়াতে আছে আপোনাৰ প্ৰথমতে কি কৰিব লাগে, মই বাঁহৰ 3ডাল পাত ইয়াতে দি লওঁ। আগতে ধুব নালাগে বাৰু, চিকচিকাই আছে এইটো। বাঁহৰ পাত 3ডাল ইয়াতে দিলোঁ। আপোনালোকে দেখা পাইছে ইয়াতে চৌকাতে বনাই আছোঁ, বিকজ গেছৰ ইমান দাম। 1,000 টকাৰ ওপৰত লয়, 1,500 টকা লয় নেকি। গতিকে আমি বৰ্তমান চৌকাই ইউজ কৰি আছোঁ, ঠিক আছে। বাঁহৰ চিকনি আছে, এইবিলাক মৰা বাঁহৰ চিকনি। গতিকে ইয়াতে কি আছে মই আপোনাক কৈছোঁ। ইয়াতে প্ৰথমতে মই 3টা বাঁহৰ পাত লৈছোঁ। তাৰপিছত ইয়াত দিছোঁ পৰিমাণ মতে নিমখ দিছোঁ আৰু আধা লিটাৰ পানী লৈছোঁ। আদা দিছোঁ। তাৰপিছত এইটো কেৰাহী হয়, একচুৱেলি কেৰাহীটো হ'ব লাগে। যোনটো কেৰাহীত আপোনালোকে আঞ্জা বনায় বা চব্জি বনায়, তৰকাৰী বনায়, সেই তৰকাৰী বনোৱা কেৰাহীত আপোনালোকে এই পানীখিনি জাল কৰিব লাগিব, একদম উতলোৱাকৈ জাল কৰিব লাগিব, চাহৰ নিচিনা। গতিকে আমাৰ ইয়াতে সম্পূৰ্ণ দিয়া হৈছে, বাঁহৰ 3টা পাত দিয়া হৈছে, আদা দিয়া হৈছে, নিমখ দিয়া হৈছে আৰু আধা লিটাৰ পানী দিয়া হৈছে। আমি এতিয়া তৰকাৰী কেৰাহীত পানী গৰম কৰি আছোঁ, উতলোৱাকৈ গৰম কৰি আছোঁ। গতিকে আপোনালোকক যেতিয়া পানী সম্পূৰ্ণ গৰম হৈ যায় তেতিয়া আপোনালোকক মই দেখাম, আপোনালোকে থাকক মোৰ লগত।
চ' এতিয়া আমাৰ পানী গৰম হৈ গ'ল আৰু ৰঙা পৰিছে, চাহৰ নিচিনা হৈছে। চ' আপোনালোকে চাওক এতিয়া আমি কি কৰোঁ, পানীখিনি প্ৰথমতে চেকি ল'ম। পানী আমাৰ সম্পূৰ্ণ একচুৱেলি উল্টা হৈছে। পানী আমাৰ সম্পূৰ্ণ গৰম হৈ গ'ল। ঠিক আছে, আপোনালোকে চাব পানীৰ কালাৰ কেনেকুৱা হৈছে। মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ, আপোনালোকে ঢাক। চাওক পানীৰ কালাৰ চাওক কেনেকৈ, একদম চাহৰ নিচিনা হৈছে পানীৰ কালাৰ। এইটো একচুৱেলি আমি তৰকাৰী কেৰাহীত গৰম কৰিছোঁ। এতিয়া মই এইখিনি পানী খাম, আপোনালোকে চাব 1 ঘণ্টাৰ ভিতৰতে মাতটো ঠিক হৈ যাব। এতিয়া পানী খাইছোঁ, গামোচাৰে মেৰুৱাই লৈছোঁ। গামোচাৰে মই মেৰুৱাই লৈছোঁ বিকজ বহুত গৰম পানী। আপোনালোকে চাই আছে, আপুনি ভাপ ওলাই আছে। গতিকে মই এইখিনি খাওঁ। বহুত গৰম আৰু কি হয়, ডিঙিত লাগি যায় বহুত। নিমখীয়া হয়, বহুত ঝাল লাগে, ডিঙিত লাগি যায় বস্তুটো। চাওক সম্পূৰ্ণ ঘৰুৱা পদ্ধতি, আপোনালোকে খাওক। বহুত সকাহ পাব, কিন্তু সকাহ মানে একদম শেষ হ'ব, বহুত ভাল হ'ব। চাওকচোন মোৰ মাতটোৱে লাহে লাহে কিজানি ঠিকেই হৈ আছে এতিয়া। এতিয়া ½ লিটাৰ পানী গৰম কৰিছোঁ, ½ লিটাৰ পানী গৰম কৰি একদম 250 গ্ৰাম বা 200 গ্ৰাম হৈছে পানীখিনি। চাওক কাছৰ গ্লাছৰ 1 গ্লাছ হৈছে। কিন্তু পানী পূৰা গৰম থাকোঁতে খাব লাগিব আপোনালোকে। এতিয়া আপুনি জোৰেৰে মাতিব পাৰিব, কোনো প্ৰব্লেম নাই। ইয়াৰ আগতে মই মাতিব পৰা নাই। আপুনি যেতিয়া 2 ঢোক 3 ঢোকমান খাই দিব নহয়, তেতিয়া আপোনাৰ ঠিক লাগিব। একদম 1 ঘণ্টাৰ ভিতৰত শেষ। আপোনালোকৰ যিটো পুৰণা কাহ আছে, আপুনি কিমান ট্ৰিটমেণ্ট লৈছে, কিমান ঔষধ খাইছে, ঠিক হোৱা নাই, আপুনি এই ঘৰুৱা পদ্ধতি এইখিনি আপুনি ইউজ কৰি চাওক, ব্যৱহাৰ কৰক। আপুনি এই ঘৰুৱা পদ্ধতিখিনি অৱলম্বন কৰি চাব। আপোনাৰ যদি 5 মাহ 6 মাহ 1 বছৰ হৈছে, আপোনাৰ কাহ ভালেই হোৱা নাই, আপুনি তেতিয়া এইখিনি পদ্ধতি ব্যৱহাৰ কৰক। আপোনাৰ কাহ চাব, আপুনি এসপ্তাহমান খাওক, এসপ্তাহমান ব্যৱহাৰ কৰক, আপোনাৰ কাহ একদম নাইকিয়া হ'ব। এইটো মেডিচিন খাব নালাগে আৰু ইমাৰ্জেঞ্চি ট্ৰিটমেণ্ট হয় একচুৱেলি। আপোনাৰ যদি চাওক, ধৰি লওক কালি হৈছে বা পৰহি হৈছে, মাত্ৰ এদিন খাব, শেষ, আৰু খাব নালাগে। 1 ঘণ্টাৰ ভিতৰতে আপুনি প্ৰমাণ পাই যাব, কিমান উপকাৰ হয়। মোৰ শেষে প্ৰায়, গতিকে মই গামোচাৰে ধৰি লৈছোঁ, কাৰণ এইটো গৰম থাকোঁতে খাব লাগিব। গামোচাৰে এইকাৰণে ধৰি লৈছোঁ, কাছৰ গ্লাছ, যিকোনো গ্লাছেই হওক, বহুত গৰম হৈ যায়। চ' গৰমখিনি খাব নালাগে, মানে গৰম হাতেৰে চুব নোৱাৰি, হাতত ৰাখিব নোৱাৰোঁ। চ' সেইকাৰণে মই গামোচা মেৰিয়াই লৈছোঁ। বিকজ পূৰা গৰম থাকোঁতেই খাব লাগিব, চাহৰ নিচিনা খাব লাগিব আপোনালোকে। আপোনাৰ পানীখিনি যদি লাহে লাহে ঠাণ্ডা হৈ যায়, ধৰি লওক আপুনি খাওঁতে লাহে লাহে ঠাণ্ডা হৈ গ'ল, তেতিয়া আপুনি খাওঁতে বেছিকৈ অলপ খাব, যাতে ডিঙিত লাগি যায়। ডিঙিত যাতে গৰম লাগে, এইটো মেইন কথা, ডিঙিত গৰম লাগিব। বহুত টেষ্টি হৈছে কিন্তু সঁচাই। নিমখ, আদা আৰু বাঁহৰ আগৰ 3টা পাত, বাঁহৰ যিটো চিকনিডাল আছে, বা বাঁহৰ যদি একদম আগৰ 3টা পাত লয়, যিকোনো 3টা পাত ল'লেই হ'ল, কোনো অসুবিধা নাই, বহুত উপকাৰ। আৰু এইটো পদ্ধতি মোৰ দেউতাই শিকাইছিলে।
আৰু মোৰ যেতিয়াই এনেকুৱা হয় মই কোনো মেডিচিন ব্যৱহাৰ নকৰোঁ, মেডিচিন ইউজ নকৰোঁ। কাহৰ কাৰণে ডিঙি মাত ভাঙি গ'লে একদম কোনো একো কৰিব নালাগে, জাষ্ট আপুনি এইখিনি পদ্ধতি ব্যৱহাৰ কৰক, শেষ হৈ যাব। এতিয়া মোৰ পানী শেষে, মই খাই শেষ কৰিলোঁ। আপোনালোকৰ আগত মই 1 ঘণ্টাৰ পিছত আহি আছোঁ। মোৰ মাতটো এতিয়া কেনেকুৱা আৰু 1 ঘণ্টাৰ পিছত কেনেকুৱা হয় মই আপোনালোকক প্ৰুভ কৰি দেখুৱাম। ঠিক আছে, ধন্যবাদ। তো ভিউৱাৰ্ছ, মোৰ আধা ঘণ্টা হোৱা নাই একচুৱেলি, আধা ঘণ্টা হৈছে, আধা ঘণ্টা 40 মিনিটমান হৈছে, আধা ঘণ্টা 40 মিনিটমান হৈছে। মই 1 ঘণ্টাৰ পিছত আহিব বিচাৰিছিলোঁ, কিন্তু মোৰ মাতটো এতিয়া অলপ ঠিক হৈছে। মোৰ মাতটো ঠিক হৈছে অলপ। মই আপোনালোকক কৈছিলোঁ যে 1 ঘণ্টাৰ পিছত আহি দেখুৱাম, কিন্তু 1 ঘণ্টা নহয়, মই 40 মিনিটমান পিছত আহিলোঁ। এতিয়া মোৰ মাতটো ঠিক ঠাক লাগি আছে। তো ভিউৱাৰ্ছ, মোৰ লাইক কমেণ্ট নালাগে, এইটো ভিডিঅ' চোৱাৰ পিছত যাতে সকলো মানুহে উপকাৰ পায়, গতিকে সকলো মানুহৰ উপকাৰৰ স্বাৰ্থে আপুনি এই ভিডিঅ'টো শ্বেয়াৰ কৰক। ধন্যবাদ।